Hello guys, good morning. মানে মই আজি ভিডিওটো পথাৰৰ পৰা আৰম্ভ কৰিছোঁ মানে ৰাতিপুৱা আজি মানে মানে মই গৰু এৰাল দিব লাগিছোঁ মানে পথাৰত মানে কি হ'ল মানে সদায় মানে ৰাতিপুৱা গৰু এৰাল দিব লাগেতো আজি সেইকাৰণে ৰাতিপুৱাতে মানে পথাৰৰ পৰা ভিডিওটো আৰম্ভ কৰি দিছোঁ দেই। গৰুটো এনেকুৱা চেঙা আমাৰ নাহে মানে গৰুজনীহে দেই তোৰ নহয় বা একদম ৰাতিপুৱা পথাৰলৈ আহিলে একদম তিতি শেষ হ'ব লাগে মানে গোটেই নিয়ৰ পৰি আছে চবচোন পথাৰত কি মজা লাগিছে ৱাও চাৰিওফালে ধান আছিলে এইকেইদিনা অকল নৰাহে দেখিব ধান চান নেদেখে আৰু মানে একদম বেলিটো ওলাইছে সেইফালে ওচৰতে আমাৰ পাহাৰখন দেখিয়ে থাকে আৰু সেইফালে চাওক পাহাৰখন ওলাই আছে পিছফালে মোৰ পাহাৰখন আছে আৰু ঘৰটো ওচৰতে আছে পথাৰখনৰ। আজি আমাৰ কাইলৈ কীৰ্তন হ'লেই নহয় আমাৰ আজি মানে পুৰা একদম ঘৰ চৰ চফা কৰিব লাগিব ঘৰ চৰ চফা কৰি মেলি মানে আজি এফালে যাম এতিয়া ভিনিক আনিবলৈ যাব লাগে ভিনিহঁতৰ ঘৰৰ পৰা ভিনি হায়দৰাবাদ যাবতো একদম মানে কীৰ্তন চিৰ্তন খাই যাব মানে ঘৰৰ পৰা একদম মানে হেৰি হৈ আহিব মানে একদম তালৈ যোৱাকৈ আহিব মানে একদম কাপোৰ চাপোৰ লৈ মেলি মানে বাইদেউ কালি আহিলে আজি মানে মই আনিবগৈ লাগে এতিয়া অলপ দেৰিকৈ মানে যাম আনিবলৈ ভিনিক তাৰপৰা কিয় মই ঘৰলৈ গৈ লওঁ দেই। দেই ৰভা দি আছে এইফালে মানে একদম ৰভা চভাৰ পৰা ক্লিয়াৰ হৈ আছে মানে আমি একদম পুৰা মানে একদম কিবা লগাই মানে এইফালে মুচি আছে খুৰীয়ে মণিকোট মুচি আছে মানে চোৱা নাই মানে চাব আৰু তাৰপৰা এইফালে মানে টিপাল লগাই আছে আৰু এইফালে মানে আমি পুৰা মানে কামত ব্যস্ত মানে দেই মানে অলপমান পিছত মানে বজাৰলৈ যাম বজাৰ কৰিবলৈ যাম এইফালে এজনী আছে সেইফালে এজনী চুলি ৰং কৰি একদম এইফালে মানে খুৰীয়ে পুৰা মানে মণিকোট মুচি আছে তাৰপৰা এইফালে এজনী আছে মানে সেইজনী মানে কালি ভিডিঅ'টো আপোনালোকে দেখিলেই নহয় ধান ভাজি থকা মানে আৰু আহি আছে কাইলৈ ভাল ব্লগ মানে ভাল আহি আছে ভিডিঅ' কাইলৈ একদম মানে পুৰা মানে কীৰ্তন কাইলৈ পুৰা দেখিব মানে দেই তাৰপৰা মানে এতিয়া ৰ'ব বজাৰলৈ ওলাই লওঁ দেই। মই মানে অথনি ৰভা দেখালোঁ দেই মানে চিনেমা চাবলৈ যাব আহিছিলোঁ আমাৰ ইয়াত পূজা মানে চিনেমা চাবলৈ আহিছিলোঁ আৰু এতিয়া মানে নেযাওঁ মানে ইয়াতে মানে আজি থাকিম মানে মই মানে ইয়াত আজি ঘৰ ৰখিম আৰু চিনেমা চাবলৈ নেযাওঁ মানে মোৰ ভিডিঅ'টো আজি ইমানেই দেই যদি ভাল লাগিছে চাব আৰু যদি ভাল লাগিছে লাইক শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব হা। কাইলৈ আহি আছে ভিডিঅ' কীৰ্তনৰ ভিডিঅ' আহি আছে নতুন আজি ইমানেই আৰু দেই।